হেল্ল' গাইজ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পিছে মই শুই উঠা দেৰি হ'ল দেই। শুই উঠিয়ে দেখিছোঁ খুৰাই বৰশী বাই আছে। কলেজ বন্ধ থাকিলে বিচনাৰ পৰা উঠিবলৈ মন নাযায়। যিহেতু খুৰাক বহুত দিনৰ পৰা কৈ আছিলোঁ খুৰাৰ হাতে চুঙাত দিয়া গাহৰি মাংস খাম। খুৰাই যিকোনো বস্তু বনাই মেলি আৰু আনক খুৱাই বৰ বেছি ভাল পায় দেই। যিহেতু মই বহুত দিনৰ পৰা কৈ আছিলোঁ, খুৰাও সময় নাছিলে। আজি পিছে চব ফালৰ পৰা সময় মিলি গ'ল। যিহেতু ছানডে আছিলে, খুৰাও ডিউটি অফ আছিলে আৰু মোৰো কলেজ বন্ধ আছিলে। সেইবাবে খুৰাই ক'লে আজি তোক চুঙাত দিয়া গাহৰি মাংস খুৱাম। মইতো ভালেই পাওঁ গাহৰি মাংস খাব পালে, আৰু খুৰাও সেইকাৰণে ধমাধম হাতে কামে লাগি গ'ল। বাৰীৰ পৰা লাই আৰু ধনিয়া বুটলি আনিলে। যিহেতু বাৰী লাই আৰু ধনিয়াৰ সোৱাদেই বেলেগ। লগতে বাৰীৰে জলকীয়াও ছিঙি আনিলে। এয়া আমাৰ খুৰীয়ে কমলা টেঙা গুচাই আছে। ভিডিঅ' তোলাবলৈ লাজ কৰে দেই, হাঁহি দেখিছেনে? সেইকাৰণে মাংস, লাই শাক, পিঁয়াজ, এইবিলাক বাঁহৰ চুঙা দেই, এইবিলাক আৰু আজি বোলে খুৰাই নহৰু আদা বেলেগকৈ খুন্দি দেখাব, মানে বাঁহৰ চুঙাত খুন্দিব। আগতে বাঁহৰ চুঙাতে খুন্দি খাইছিলে বোলে, আজি বোলে খুন্দুনাত খুন্দি নাখায়। দিনত কি হৈছিলে, শিলপতা বুলিবলৈ আছিলে, শিলপতা নহয়, গাঁৱৰ মানুহে এই বাঁহৰ চুঙাতে নহৰু আদা বগৰী খুন্দি খাইছিলে। আজি সেইটোৱে মই ইউজ কৰিছোঁ। সেয়া নহৰু আদা খুন্দিছোঁ বাঁহৰ চুঙাত। এইটো হৈ গৈছে দুই এডোখৰ, তাই তুলিলোঁ একো চফা জেগাখনে। এয়া নহৰু আদা বাঁহৰ চুঙাত খুন্দো। এয়া আমাৰ ঘৰৰ আলহী দেই, ইহঁতক মৰম কৰা দেখি আকৌ চিজাৰৰ হিংসা। বাঁহৰ চুঙাত নহৰু আদা পিচিছিলে আকৌ দেই, ভালকৈ পিছেই নেখালে নহৰু আদা গোটা গোটা হৈ থাকিলে। লাই শাক কাটি দিছোঁ দেই, চুঙাত দিম কিন্তু লাই শাক দুটামান এনেই দিছোঁ কাটি খাবলৈ ভাল হয় বুলি। এয়া লাই শাক কাটি আছোঁ, লগতে আৰু এয়া চুঙা দুটা এইফালে আমাৰ মাও বহি নাথাকিলে দেই, বৰশী বাবলৈ লাগি গ'লে। মায়ে বৰশী বোৱা দেখি আমি সকলোবোৰে ৰৈ চাই আছোঁ দেই। মায়ে পুখুৰীৰ পৰা মাছটো উঠাই আনোতে যিটোহে ছিক্স মাৰি দিয়ে, মাছ গৈ ক'ৰবাত উফৰি পৰেগৈ। এফালে বৰমা মাছ ধৰি আছে। এয়া আমাৰ মন, লক্ষ্মণ। এইফালে খুৰাই আকৌ মাক দেখি ৰৈ থাকিব হেনো নোৱাৰিলে, সেইকাৰণে জালকে মাৰি দিলে। মোক পিছে ভিডিঅ' কৰিবলৈ মনা কৰিছিলে দেই, মই মনে মনেহে কৰি আছোঁ। মাছ নাপালে আকৌ লাজ পাম বুলি ভিডিঅ'ত। ইফালে মাহঁতে জোকাই আছে, ভয়ে ভয়ে জালখন পৰিলে বোলে, সেইকাৰণে মাছ নাহে বুলি। এইফালে আমাৰ মাও মাছ নোপোৱা নহয় দেই, দুজনীকে হ'লেও মাছ পাইছে। এইফালে আমাৰ পোৱালিও ৰৈ নাথাকিলে দেই, সিও মাছ ধৰে বোলে, সিও সেইকাৰণে বৰশী বাবলৈ লাগি গ'ল আকৌ। এইফালে আকৌ দুইটা ককাই ভাই মিলি মাছ ধৰি আছে। ইহঁতে মাছেই ধৰিছে নে মাছৰ পেট ভৰাইছে সিহঁতি জানে আৰু। চাঞ্চতে মাৰি দিছে। এয়া আমাৰ লক্ষ্মণ দাই
মাছ নাপালে যে সেইকাৰণে আকৌ মোবাইল টিপিব লাগিব। মই কৈছোঁ নহয় কাৰ লগত বিজি থাকে আৰু। খুৰাই আকৌ মাজে মাজে কৈ চুঙাকেইটা চাই আছে দেই, হৈছে নাই। এয়া আমাৰ চুঙাত দিয়া গাহৰি মাংস ৰেডি হৈ গ'ল। গৰমে গৰমে তেল লাই এডাল টেষ্ট কৰি চাইছে দেই, কেনেকুৱা হৈছে নি টেষ্ট কৰি চাওঁ বুলি। এইফালে আমাৰ পোৱালিকো এডোখৰ খুৱাই দিলোঁ কেনেকুৱা হৈছে। এয়া আমাৰ বাইদেৱে চুঙাত দিয়া গাহৰি মাংস খাবলৈ ৰেডি হৈ আছে দেই। এইফালে সৰু সৰুৱে ঘৰৰ পৰা ভাতৰ কুকাৰটোকে উঠাই লৈ আহিলে। আমি সকলোৱে মিলি একেলগে বহি ভাত খালোঁ দেই। যেতিয়া এনেকৈ একেলগে বহি ভাত খোৱা হয় ন, বহুত ভাল লাগে সকলোৰে লগত ভাত খাই একেলগে। এয়া আমাৰ চিজাৰে ভাত খাই মেলি আজৰি হ'ল, এতিয়া আকৌ খেলিবলৈ ধৰিছেহি। আজি ব্লগটো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।